হেল্ল' ফ্ৰেণ্ডছ এণ্ডাছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ঘৰত তাৰমানে আমাৰ বাবা মোৰ জন্মদিন। আজি দ্বিতীয় দুবছৰত মানে দুবছৰ কমপ্লিট হ'ল তাৰ। গতিকে আজি ঘৰত কিছু মানে সৰুকৈ কিবা এটা মানে অনুষ্ঠান আয়োজন কৰিছোঁ। গতিকে তাৰে কিছু মানে ভিডিঅ' আপোনালোক দেখিবলৈ আহিছোঁ। বলক ভিডিঅ'ত আৰম্ভ কৰোঁ। আৰু আজি ইয়াৰ বাৰ্থডে। হাই দিয়া, হাই 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 দিয়া, হাই দিয়া, হাতী দি হাই দিয়া, হাই দিয়া। আৰু ৰাতিপুৱাৰ ভাগত মানে অলপ ভাগৱত পাঠ পঢ়াৰ কাৰণে আমি আয়োজন কৰিলোঁ। তাৰ কাৰণে এজন ভাগৱতী মাতি আনিলোঁ আৰু আমাৰ ওচৰৰ খুৰা তেখেতে অলপ সহায় কৰি দিলে আমাক। আৰু এই আমাৰ দেউতা খুৰা বহি আছে। আৰু ভাগৱত পাঠ আৰম্ভ কৰাৰ আগতে মানে থাপনাত কিবা এটা পইচা দিব লাগে মানুহে, সেইটো মই তেখেতক দিলোঁ। আৰু আমি গোটেইবিলাকে এনেদৰে মানে সেৱা ল'লোঁ আঁঠু লৈ কেনে। আজি আপোনাক মাতি অনাৰ উদ্দেশ্য হৈছে আমাৰ এই অৰ্ণৱ জ্যোতি দাস। তেখেতৰ আজি তাৰমানে তাৰ দ্বিতীয় জন্ম হেৰি আৰু দ্বিতীয় বৰ্ষ। জয় গুৰু শংকৰ হৰ জাপৰ নাট্য পাম তো হৰি শৰণ পৰণ সকল নাম বাৰু আজি অৰ্ণৱ জ্যোতি দাসৰ জন্মদিন উপলক্ষে মোৰ ভগৱন্তৰ চৰণ পাই মনোবে প্ৰাৰ্থনা কৰা হৈছে আৰু সেই উদ্দেশ্যে আজি ভাগৱত পাঠ কৰাৰ কাৰণে আজ্ঞা লোৱা হৈছে। জয় কৃষ্ণ চিধা হৰি বল হৰি বল হৰি দিব্য অলংকারে জ্যোতি করে তনুজলৈ নবহুজা ভুজা দিব্য অলংকারে জ্যোতি করে আৰু ই আমাৰ ভুটিৰ পৰা উঠিল আৰু এই জেঠা কাম আহিছে। এই মাইনী এখন কিবা জোতা চোতা পিন্ধি দি আছে, এই ধুনু জোতা পিন্ধি দি আছে। আৰু এতিয়া কি হা কি বাবা? আৰু এয়া দেখিছে মই বজাৰৰ পৰা বেলুন চেলুন আনি দিছোঁ। আৰু এই ৰদক্ষী এইটো হ'ল আমাৰ মানে পেহীৰ নাতিয়ে বাইদেউৰ ছোৱালী, আৰু এই মাহীৰ ছোৱালী, আৰু এইটো এই জুপিতৰা এইটো মামাৰ ছোৱালী, এইটো মাইনী কেইটা মানে আছে। আৰু এইটো খুৰীমা আহোঁ মানে কিবা এই মানে হেল্প কৰি আছে আৰু ইয়াতে কিবা চাজাব আহোঁ। আৰু এতিয়া কেক কাটা পৰ্ব, আমাৰ বাবাওনে কেক কাটিব। God bless you. May God bless you. হ'ব হৈ যাব বঢ়িয়া। আৰু আহাৰ হল কেক কাটি এই অৱস্থা মানে এই কাটা মানে এই দায়িত্ব লৈছিল লগতে লাষ্টত এই হৈ গ'ল মানে মুখত আৰু অৱস্থা নাই আহাৰ। আৰু এই এটা ভূতৰ এই অৱস্থা হৈছে। এই গোটেই কেইটা মানে মাৰ ফালৰ কুৰমা হৈ মাহী মহা জেঠীমা আৰু জেঠীমা ঘৰে চাই লওক। ইহঁত মানে ইহঁত তাৰমানে যাব হৈছে এতিয়া ইহঁতক বিদায় দিওঁ এতিয়া অলকান যাব তাৰমানে। আৰু এয়া পূৰা আমাৰ মাংস ৰেডি হৈ আছে, পূৰা মাংসখিনি আমাৰ হ'লেই প্ৰায়। এয়া মানে ঘুগনি এখন মানে বনাইছে ধুনীয়াকৈ। এয়া পোলাও, এতিয়া আমি গোটেইখিনি লগ হৈ মানুহৰ লগত খাম। আৰু এতিয়া গোটেইবিলাক লগ লাগি আৰামছে খোৱাত ব্যস্ত। গতিকে এই আছিল আৰু ভিডিঅ'টো। বাবা মাৰ জন্মদিনখন মানে ভালে ভালে গ'ল। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে সি ভৱিষ্যতে ভাল মানুহ হয়। আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।